हेलो गाइस আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰেৰণা ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। অন্য এটি ভিডিঅ'লৈ মই পুনৰ আহিলো। আজি মই গা চা ধুই ৰেডি হৈ আহিছো একদম আপোনালোকৰ ওচৰলৈ। মানে মই মাহী ঘৰত আছিলো, আগৰ ভিডিঅ'টো দেখাইছিলো মাহী ঘৰত আছিলো। সো গা চা ধুই খাই বৈ একদম আজৰি হৈ আহিছো। এতিয়া বোলো অকমান এনে আছো যিহেতু তেনে ব্লগটোকে ষ্টাৰ্ট কৰো। আজি মই দিনটো ইয়াত কি উৎপাত কৰো তাকে অকমান দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে। অকমান ঠাণ্ডা ঠাণ্ডা বতাহ এটা মাৰি আছে জোৰত। ভাল লাগিছে, ৰ'দটো নাই, অলপ গৰম গৰম ভাৱ আছে যদিও ঠাণ্ডা ঠাণ্ডা বতাহ এটা মাৰি আছে। আৰু এইফালে পৰিৱেশটো ইমান ধুনীয়া আছে, গোটেইফালে সেউজীয়া 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 ইমান ধুনীয়া ফুল ফুলি আছে। এতিয়া অকণমান বোলো বাহিৰলৈকে আহোঁ, বতৰটো ভাল যেতিয়া অকণমান বাহিৰত ৰখোঁ, ভাল লাগিছে বতৰটো, ইমান ধুনীয়া বতৰ। আৰু যদি আমি বাহিৰলৈ যাওঁ খোজকাঢ়ি পেলাই তেতিয়াহ'লে দেখাম, যদি নাযাওঁ তেতিয়াহ'লে দেখাব নোৱাৰিম। প্ৰক্ৰিয়াটো চব ইমান ধুনীয়াকৈ বহিছে ফুলজোপাত। প্ৰক্ৰিয়াটো চব সেইটো চব সেইটো ফুল আছে, সেইটো চব প্ৰক্ৰিয়াটো গুচি গ'ল। তাত বহি আছে। দেখিছে কিমান ধুনীয়া বতাহ মাৰি আছে, চব মজা লাগিছে, বহি বহুত ভাল লাগিছে। আহি যোৱা বাহিৰলৈ পৰিৱেশটো দেখাইছিলোঁ, বেছিকৈ দেখাব নোৱাৰিলোঁ কাৰণ মানে হেৰি হ'ল, কি হয় বৰষুণ দিলে, চ' দেখাব নোৱাৰিলোঁ। এতিয়া মই ভাত খাম, আপোনালোকে চাওক, তাৰপিছত অকণমান কথা পাতি আছোঁ। হেল্ল', এতিয়া আহি গ'লোঁ, মানে ভাত পানী খাই মেলি ৰেষ্ট কৰিলোঁ। এতিয়া আমি বনাম চাওমিন। মানে আমি অকলে নবনাম, আমি দুজনীয়ে বনাম চাওমিন। বাকী তাই কেমেৰা ধৰিছে, আমি মানে চাওমিন বনাম। এতিয়া আমি পিঁয়াজটো গোল গোলকৈ কাটি ল'লোঁ। পিঁয়াজৰ এইটো অংশ নাখায়। আৰু আলু কাটিম।
চকু পৰিছে আলুৱে চকু নুপুৰে পিঁয়াজ দাদা এয়া চাওমিন বইল হৈ গ'ল এতিয়া আমি এয়া পিঁয়াজ আলু কাটি ল'লোঁ এয়া চাওমিন হৈ গ'ল এতিয়া আমি খাম তাৰপিছত লগ পাই আছোঁ কালি ভিডিঅ'টো শেষ কৰিবলৈ থাকি গ'ল চ' আজি কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মই আহিবলগীয়া ভিডিঅ'টো সকলোতকৈ আগতে পাব আজি বৰষুণ দি আছে এয়া মানে বৰষুণ দি গ'ল তথাপিতো আজিও বতৰটো ঠাণ্ডা হয় ঠিক আছে থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহি আছোঁ অতি সোনকালে